নমস্কাৰ, স্বাগতম জনাইছোঁ বিনীতা মিক্স লিটাৰেচাৰ চেনেললৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম ৰিম জিম বৰষুণৰ দুপৰীয়া। কথা বিনীতা দত্ত খনিকৰ। পাঠ বিনীতা দত্ত খনিকৰ। চিপচিপীয়া বৰষুণ জাকত পিছল হৈ পৰা দুবৰি সদৃশ চোতালখনত এচেৰেঙা ৰঙা ৰ'দে জিলিকাই তুলিছে। কল্পনা বিলাসী জালিকটা ৰ'দ চেৰেঙাৰ বুকুৱেদি নামি আহিল লাজকুৰীয়া কজলা দুপৰীয়াটো। শাওনৰ পথাৰত জিকমিকাই উঠিল নীলা আকাশত বগা ডাৱৰৰ সেউজীয়া আভা। পুখুৰীত আৱৰি থকা পানী মেটেকাৰ মসৃণ ফুলত বহি থাকিল নিৰ্জন দুপৰীয়াটো। অতীতৰ পৰাই চিনাকি এই দুপৰীয়াটোৰ সতে মোৰ বুকুত শিপাই আছে গোপন সপোনবোৰ। নলখাগৰিৰ মেৰ পাকত পাকঘূৰণি খাই বুকুত খুন্দিয়াই থকা দুখবোৰ হঠাৎ কেনিবাদি পলাল। কাণত বাজি উঠিল কোনো অসহায় নাৰীৰ কৰুণ আৰ্তনাদ। নিৰ্জন পকী আলিবাটটোত চিকমিকাই উঠিছে শুভ্ৰ শিলগুটিবোৰ। তাৰেই কাষত থকা সোণাৰুজোপাৰ তলত বহি গোপনে ৰচিছোঁ মই মোৰ সেউজীয়া সপোনবোৰ। শুভ্ৰ শিলগুটিৰ চিকমিকনিত ঢালি দিলোঁ সৃষ্টিৰ সুগন্ধি সুবাস। খিৰিকীৰ পৰ্দা ঠেলি সোমাই আহিল এছাতি মলয়া বাস। চাই ৰলোঁ মই বাহিৰলৈ, এজাক নিৰ্মুখী পক্ষী উৰি গ'ল নীলা আকাশৰ বুকুৱেদি। মনত মোৰ সিঁচি গ'ল শুক্লপক্ষৰ এমুঠি জোনাক। ধন্যবাদ। প্ৰিয় বন্ধুসকল, আপোনালোকে যদি মোৰ কবিতাটো শুনি ভাল পালে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত সোনকালে উপলব্ধ হ'ব। ধন্যবাদ।